কেমিষ্ট্ৰি ইয়াৰ ৰিয়েকশ্যনবিলাক যিমানে বেছি কমপ্লেক্স সিমানে বেছি আকৌ ইণ্টাৰেষ্টেড কিন্তু সেই সময়ত কমনৰ চিলেবাছৰ ধান্দাত এইবিলাকৰ ফিলচফি বুজিয়ে নাপালোঁ মাত্ৰ মায়ে কোৱাৰ দৰে ৰাতি ৰাতি চিঞৰি পঢ়ি গ'লোঁ প্ৰতিস্থাপন বিক্ৰিয়া সমতুল কৰা কত যে কি প্ৰতিস্থাপন বিক্ৰিয়া ইংৰাজীত ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন তাত কি হয় যেতিয়া অধিক শক্তিশালী মৌল এটাই কম শক্তিশালী মৌল এটাৰ যৌগৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া সেই অধিক সক্ৰিয়তে সদায় কম সক্ৰিয়টোক অপহৰিত কৰি দিয়ে আৰু পৰীক্ষাত আহিলে লিখিলোঁ নম্বৰো পালোঁ কিন্তু জীৱনত যিটো বস্তু ক'ৰবাত কেতিয়াবা এপ্লাই হ'ব তাৰ কেতিয়াও আইডিয়া নহ'ল আৰু সেইকাৰণে লাহে লাহে পাহৰি গ'লোঁ আমাৰ ল'ৰাবিলাকৰ আকৌ এটা বেমাৰ আছে দুটা আছে এটা হৈছে দুটা ভৰিৰ মাজৰ খৰ আৰু কুল দেখুৱাৰ মানে স্কুললৈকে ঠিকে থাকে কলেজ যোৱাৰ লগে লগে আমি সদায় নিজকে ইউনিক কুল কৰিবলৈ যাওঁতে বৰ কিবা অপদাৰ্থতা হৈ যাওঁ আনে গম নাপায় যদি আমি নিজে ৰিয়েলাইজ কৰোঁ কিন্তু কাকো ক'ব নোৱাৰোঁ আৰু এই যে কথা ক'ব নোৱাৰা বেমাৰটো আটাইতকৈ কষ্টকৰ জীৱনৰ এটা তিতা সত্য আমি সকলোবোৰ ভিতৰি বহুত বেছি অকলশৰীয়া কিন্তু এই অকলশৰীয়াবোৰ নাইকিয়া কৰিবলৈ আমি মাজে সময়ে নিচা কৰোঁ গোটেই ভাবিছিলোঁ হৰলিক্সৰ সেই শুকান গুৰিবোৰৰ বাহিৰে জীৱনত বেলেগ নিচাৰো নাই কিন্তু ডাঙৰ হৈ বন্ধুৰ লগত কুল দেখুৱাৰ কম্পিটিশ্যনত আন এক নিচাৰ সৈতে চিনাকি হ'লোঁ যি নিচাই মোক গতানুগতিকতাৰ পৰা অসীমলৈ নি স্থিৰ কৰি দিলে য'ৰ পৰা ঘূৰি আহিব বিচাৰিলে মোৰ হাতবোৰ কঁপিব ধৰে মূৰটো বিষাব ধৰে বুকুখন কিবা অশ্বমেধৰ বলীয়া ঘোঁৰাটোৰ দৰে মোৰ ভাৰ্চুৱেল ইউনিভাৰ্ছখনত দৌৰিব ধৰে শিৰবোৰত তেজ নহয় যেনিবা পাউডাৰহে উতলি আছে আৰু তেতিয়াই মন যায় আকৌ এবাৰ উৰিবলৈ ঘূৰি যাওঁ সেই শূন্যলৈ মনত পৰে জীৱনৰ সেই প্ৰথম চিগাৰেটটোৰ কথা যিটো বন্ধুৰ পইচাত খাইছিলোঁ আৰু আজিৰ এই দিনটোৰ কথা য'ত দিন ৰাতি গৰম ঠাণ্ডা সুখ দুখ হাঁহি কান্দোন গেইন লুজ সকলোবোৰ এতিয়া নিউট্ৰেল এই নিচাবোৰে মোক নাতিশীতোষ্ণ কৰি তোলে ভিতৰি বাৰাবাগ্নি উত্তাপত জ্বলাই বাহিৰত শিলৰ দৰে কঠিন কৰি বৰফৰ দৰে ঠাণ্ডা কৰি দিয়ে মনবোৰ ধুমুহাৰ দৰে অশান্ত হয় আৰু আকাশৰ দৰে বিশাল হোৱাৰ হেঁপাহ জাগে এনে নহয় যে মই নিজক সলনি কৰাৰ চেষ্টাই কৰা নাই কিন্তু ভয় লাগে সলনি হ'লে যদি মই হেৰাই যাওঁ সেইকাৰণেতো সদায় জিকাই এই যুদ্ধখন আকৌ এবাৰ হাৰি যাওঁ ক'ৰবাত পাইছিলোঁ নিচাৰ অবিহনে জীৱন হেনো জীৱন নহয় আৰু জীয়াই থকাৰ সংজ্ঞা হেনো কেৱল জীয়াই থকাই নহয় নিচা যিমানেই ডাঙৰ নহওক কিয় দ্য প্ৰব্লেম ইজ উই নেভাৰ গেট হাই এনাফ মোবাইলৰ ছফ্টৱেৰবোৰৰ দৰে লাহে লাহে লেভেলবোৰ আপগ্ৰেড হৈ যায় আৰু আমাৰ হাবিয়াসবোৰ বাঢ়ি যায় হাবিয়াস এটা পাগলামি গতানুগতিকতাৰ পৰা ব্যতিক্ৰম হ'বলৈ ইচ্ছা কৰে কিন্তু পৰিৱৰ্তনৰ লগত অভিযোজনেই কৰিব নোৱাৰে বন্ধ কোঠা আৰু বন্ধ কাণ এই দুটা মোৰ কিবা বেষ্ট ফ্ৰেণ্ডৰ দৰে হৈ পৰিছে
নহ'লেতো বাহিৰত যাবৰতকৈ বেছি মোৰ কোনো গুৰুত্ব নাই। আৰু চাবলৈ গ'লে এটলিষ্ট মই নিজক বিচাৰি পাইছোঁ। নিজক বিচাৰি পোৱাটো ইমানো সহজ নহয়। মই বিচাৰোঁ কোনোবাই মোৰ কাণৰ পৰা হেডফোনডাল উলিয়াই মোৰ হাতৰ পৰা পাউডাৰখিনি কাঢ়ি মোক এই বন্ধ কোঠাটোৰ পৰা মুক্ত কৰি দিব। কিন্তু আফচোচ কাৰোৱে আহৰি নাই। চালা এনে কি ভুল কৰিছিলোঁ বে, যে যাৰ কোনো ক্ষমাই নাই।